অত্যন্ত এটি সুখৰ খবৰ যে নুমলীগড় শোধনাগাৰ অহা সময়ছোৱাত যে 3 মিলিয়নৰ ক্ষমতাৰ আছিল এই 3 মিলিয়ন ক্ষমতাৰ শোধনাগাৰ 9 মিলিয়ন হ'বলৈ গৈ আছে। এই খবৰটো আসলতে স্থানীয় যিসকল যুৱক আছে বা ইয়াৰ ওচৰে পাজৰে যিসকল ৰাইজ আছে ৰাইজৰ কাৰণে এক অত্যন্ত সুখৰ খবৰ। আমি দেখিছোঁ যে নুমলীগড় শোধনাগাৰত বৰ্তমান সময়লৈকে বহুকেইটা প্ৰজেক্ট হৈ গ'ল, আগতো বিভিন্ন প্ৰজেক্ট তেনেকৈ হৈ গৈছে, কিন্তু দুখৰ বিষয় যে নুমলীগড় শোধনাগাৰৰ আশে পাশে যিসকল যুৱক আছে, বহুখিনি শিক্ষিত যুৱকো আছে, কিন্তু সকলোৱে আসলতে ইয়াত কৰ্মসংস্থাপনৰ সুবিধা পোৱা নাই। আমি এটা কথাই উল্লেখ কৰিব বিচাৰিছোঁ যে স্থানীয় যিসকল যুৱক এই যুৱকসকল একগোট হৈ যোৱা 19 জুলাই তাৰিখে আমি এখন সমিতি গঠন কৰিছিলোঁ নুমলীগড় শোধনাগাৰ স্থানীয় উপ ঠিকাদাৰ সন্থা হিচাপে। আমাৰ এটাই লক্ষ্য থাকিব, অহা এই সম্প্ৰসাৰণৰ যি কাম আৰম্ভ হ'ব তাত যাতে আমাৰ সকলো স্থানীয় যুৱক নিযুক্তি হৈ তাত সকলো ধৰণৰ কামতে নিয়োগ লাভ কৰি পেলাই নিজৰ আৰ্থিক অৱস্থা স্বাৱলম্বী কৰিব পাৰে আৰু লগতে পৰিয়াল পোহপাল দিব পাৰে। আজি আমাৰ স্থানীয় বিষ্ণুপুৰ, তেলগৰম, পংকা, ৰংবং এই অঞ্চলৰ সকলো আমি যুৱকসকল গোট খাই আমাৰ এই যি নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণ হ'বলৈ আগবাঢ়িছে, 3 মিলিয়নৰ পৰা 9 মিলিয়নলৈ সম্প্ৰসাৰণ হ'বলৈ আগবাঢ়িছে। সেইকাৰণে আমি ওচৰৰ যিখিনি আমাৰ স্থানীয় যুৱক আছে, স্থানীয় যুৱকসকলে মিলি এখন উপ ঠিকাদাৰ সন্থা নুমলীগড় শোধনাগাৰ স্থানীয় উপ ঠিকাদাৰ সন্থা আমি গঠন কৰিছোঁ। আগন্তুক দিনত আমি আশা কৰিছোঁ এই উপ ঠিকাদাৰ সন্থাৰ জৰিয়তে আমি নুমলীগড় শোধনাগাৰ যিখিনি কোম্পানীৰ অন্তৰ্গত কাম হ'ব বা নুমলীগড় শোধনাগাৰ সম্প্ৰসাৰণৰ যিখিনি কাম হ'ব সেই কামখিনি আমি নিয়াৰিকৈ কৰি নুমলীগড় শোধনাগাৰৰ যিখিনি কামত আমি নিয়োজিত হৈ যুৱকসকলক নিয়োজিত কৰি আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ যাতে আমি পাৰোঁ তাৰ কাৰণে আমি আশা ৰাখিছোঁ আৰু আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি আশা কৰিছোঁ আৰু আশা কৰাৰ লগতে আমি যাতে এই উপ ঠিকাদাৰ সন্থাটো দীৰ্ঘজীৱী হওক তাৰে কামনা কৰি আজি এই শুভাৰম্ভ কৰা হৈছে এই সন্থাটো। মিলি কেনেকৈ তেওঁলোকৰ পৰা কাম ল'ব পাৰোঁ, খুব সম্ভৱ আমাৰ এইটো এৰিয়াৰ কাৰণে খুব কম বহুত এমাউণ্ট নহয়, হেভি এমাউণ্ট নহয়, কম এমাউণ্টৰ কিছুমান টেণ্ডাৰ উলিয়াই দিব যাতে লকডাউন হোৱা হ'লে তেওঁলোক চাইডত আহিলে আমি এতিয়া মবিলাইজৰ কামবিলাক বিভিন্ন ক্ষেত্ৰত আমাৰ স্থানীয় যিসকল ব্যক্তি আছে আমি তেখেতসকলক নিমন্ত্ৰণ জনাইছিলোঁ। আমি বিচাৰিছোঁ যে আমাক আগন্তুক সময়ছোৱাত আমি যি কাম কৰিম আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'বৰ বাবে আমি যিধৰণে আমি আগবাঢ়ি যাম তাত যাতে আমাক সকলোৱে সহায় সহযোগিতা আগবঢ়ায় আৰু সেই উদ্দেশ্যে আমি অনুষ্টুপীয়াকৈ আমাৰ এই